হেল্ল' দোস্ত, আজি কোনো ধৰণৰ ব্লগ ভিডিঅ' নবনাওঁ। আজি এটা দুখৰ খবৰ দিবলৈ ওলাইছোঁ। অসমৰ আটাইতকৈ জনপ্ৰিয় সকলোৰে মৰমৰ আদৰৰ ইউটিউবাৰ ডিম্পু বৰুৱাই দুৰ্গা পূজাত তেওঁ ভিডিঅ' শ্বুট কৰিবলৈ গৈছিল কলকাতাত যাই তেওঁ পিছলি খাই হাত এখন ভাঙি গৈছে। হাতৰ যিটো হাড় আছে হাড়টো ফাটি গৈছে। তো ডিম্পু বৰুৱাই কি ক'লে চাওক। ৰাতিপুৱা এটা অলপ বেয়া খবৰ, পিছলি পৰি মানে হাতখন ভাঙিলে মোৰ, অলপ ফ্ৰেকচাৰ হ'ল, মানে এতিয়া বেণ্ডেজ মাৰি থৈ দিব লাগিব কিছুদিন। তো ইমান সেই নাই, কিন্তু অলপমান আৰু ভাঙিছে ভিতৰত। যিয়ে নহওক, আপোনালোকক অনুৰোধ জনাওঁ যে আল্লাহ বা ভগৱানৰ ওচৰত সকলোৱে প্ৰাৰ্থনা কৰক যাতে অতি সোনকালে ডিম্পু দা আমাৰ মাজলৈ সুস্থ হৈ আহিব পাৰে। ধন্যবাদ।